মোৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে স্বাগতম জনাই মই আজি তোমালোকলৈ এটা সুন্দৰ পাঠ লৈ আহিছোঁ। তাৰ আগতে তোমালোকে কেইটামান মোক প্ৰশ্নৰ উত্তৰ দি ল'ব লাগিব। কোৱাচোন বাৰু, দুখন ৰাষ্ট্ৰীয় উদ্যানৰ নাম মানাহ আৰু কাজিৰঙা। এতিয়া এই মানাহ আৰু কাজিৰঙা অভয়াৰণ্য দুখনলৈ কি হৈছে, যাবলৈ ছাত্ৰ ছাত্ৰীসকলে তোমালোকে কোনখনলৈ গৈ ভাল পোৱা বাৰু? কাজিৰঙা নহয়নে বাৰু? কাৰণ কাজিৰঙাত কি আছে, এশিঙীয়া গড় দেখিবলৈ পোৱা যায়, বিভিন্ন ধৰণৰ গছ গছনি দেখিবলৈ পোৱা যায়, হয় নহয় বাৰু? যিহেতুকে কাজিৰঙা অভয়াৰণ্যখন পৃথিৱী বিখ্যাত এশিঙীয়া গড়ৰ কাৰণে। এতিয়া চোৱা, তোমালোকৰ নিচিনা ছাত্ৰ ছাত্ৰী অলপ প্ৰায় 50-60জনমান ছাত্ৰ ছাত্ৰী কি হৈছে, স্কুলৰ পৰা গৰমৰ বন্ধত অৰণ্য যাত্ৰা কৰিবলৈ ওলাইছে। আৰু আজিৰ সেই মই কোৱা বিশেষ পাঠটো হ'ল অৰণ্য যাত্ৰা। আৰু এই যাত্ৰা বিষয়ে বুজাবলৈ যোৱাৰ আগতে আমি এই পাঠটোনো কোনে লিখিছিলে, লেখিকাগৰাকীৰ বিষয়ে অলপ জানি লওঁ। এই পাঠটোৰ লেখিকা হ'ল অনুৰাধা শৰ্মা পূজাৰী। অনুৰাধা শৰ্মা পূজাৰী এগৰাকী বিশিষ্ট লেখিকা তথা সাংবাদিক আছিল। তেখেতৰ ঘৰ যোৰহাটত আছিল আৰু জন্ম হৈছিল 1964 চনত। দেৱীচৰণ মহাবিদ্যালয়ৰ পৰা স্নাতক পৰীক্ষাত উত্তীৰ্ণ হয় আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা তেওঁ সমাজশাস্ত্ৰ বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে, তাৰমানে MA। কলিকতাৰ বিৰলা ইনষ্টিটিউট অৱ লিবাৰেল আৰ্টছ এণ্ড মেনেজমেণ্টত সাংবাদিকতাৰ পাঠ্যক্ৰম সম্পূৰ্ণ কৰা পূজাৰীয়ে পশ্চিমবংগ বোলছবি কেন্দ্ৰৰ তথ্য আৰু সাংস্কৃতিক দপ্তৰৰ অধীনত আৰ্ট এণ্ড ফিল্ম এপ্ৰিচিয়েশ্যন পাঠ্যক্ৰমো সমাপ্ত কৰে। কলিকতাৰ একাডেমী অৱ ফাইন আৰ্টছৰ অধীনত শিক্ষকতাৰে কৰ্মজীৱন আৰম্ভ কৰা শৰ্মা পূজাৰীয়ে কি কৰিছে, আমাৰ অসম কাকততো সাংবাদিক হিচাপে কৰ্মৰত আছিল। আৰু বৰ্তমান তেওঁ সাদিন নামৰ পষেকীয়া কাকত আৰু সাতসৰী নামৰ মাহেকীয়া আলোচনীৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। তেওঁৰ উল্লেখযোগ্য উপন্যাসসমূহ হ'ল কি চোৱা, হৃদয় এক বিজ্ঞাপন, চাহেবপুৰাৰ বৰষুণ, কাঞ্চন, নাহৰৰ নিৰিবিলি ছাঁ, বৰাগী নদীৰ ঘাট, মেৰেং, সোণ হৰিণৰ চেকুৰ ইত্যাদি। ইয়াৰ উপৰিও গল্প সংকলন বসন্তৰ গান, এজন অসামাজিক কবিৰ বায়'গ্ৰাফী, ন' মেনছ লেণ্ড, কেথৰিনাৰ সৈতে এটি নিজন দুপৰীয়া। তাৰপিছত তেওঁৰ কিছুমান আত্মজীৱনীমূলক প্ৰবন্ধও সংকলন কৰিছিল। সেই আত্মজীৱনীমূলক প্ৰবন্ধ সংকলন কেইখন হ'ল কি চোৱা, কলিকতাৰ চিঠি, ডায়েৰী, অটোগ্ৰাফ ইত্যাদি। এইকেইখন হ'ল তেওঁৰ আত্মজীৱনীমূলক প্ৰবন্ধ সংকলন। কাৰ? অনুৰাধা শৰ্মা পূজাৰীৰ। এতিয়া চোৱা, চাহেবপুৰাৰ বৰষুণ নামৰ উপন্যাসৰ বাবে শৰ্মা পূজাৰীয়ে 2003 চনত অসম সাহিত্য সভাৰ কুমাৰ কিশোৰী সোঁৱৰণী বঁটা লাভ কৰে। এই অনুৰাধা শৰ্মা পূজাৰীয়ে চাহেবপুৰাৰ বৰষুণ নামৰ উপন্যাসখনৰ বাবে কি পাইছিলে, 2003 চনত অসম সাহিত্য সভাৰ কুমাৰ কিশোৰ সোঁৱৰণী বঁটা লাভ কৰিছিলে। ইয়াৰ উপৰিও এই শৰ্মা বাইদেৱে আকৌ 2013 চনত সাহিত্য আৰু সংবাদ সেৱাৰ স্বীকৃতিৰূপে ৰেনেছাঁ অসম বঁটা লাভ কৰে। অকল যে তেওঁ সাহিত্য সভাৰ
কুমাৰ কিশোৰ সোঁৱৰণী বঁটা লাভ কৰিছিল এনে নহয়, তাৰ উপৰিও তেওঁ কি লাভ কৰিছিলে 2013 চনত সাহিত্য আৰু সংবাদ সেৱাৰ স্বীকৃতিৰূপে ৰেনেছা অসম বঁটাও লাভ কৰিছিলে। আজিলৈ তেখেতৰ জীৱনী আমি ইমানতে সামৰিছোঁ, বোধ কৰোঁ সকলোৱে বুজি পাইছা। বিশেষকৈ তোমালোকে তেওঁ কি গল্প সংকলন কৰিছিলে, আত্মজীৱনীমূলক প্ৰবন্ধ সংকলন, এইখিনি মনত ৰাখিবা আৰু কি তেওঁ এৱাৰ্ড বা বঁটা লাভ কৰিছিলে। ইয়াৰ পিছত আমি চাওঁ অৰণ্য যাত্ৰা। তেওঁ এই অৰণ্য যাত্ৰাটোতনো কিহৰ কথা লিখিছে, সেই অৰণ্য যাত্ৰা কোনখন অৰণ্যৰ কথা কৈছে। মই যে তোমালোকক প্ৰথম সুধিছিলোঁ যে তোমালোকে দুখনৰ কথা কৈছিলা, এখন মানাহ আৰু এখন কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, নহয়নে বাৰু? এতিয়া তেওঁলোকৰ এখন স্কুলৰ কি হৈছে, ছাত্ৰ ছাত্ৰীসকল আৰু কেইজনমান ছাৰ বাইদেউ লগত কলৈ আহিছে, কাজিৰঙা অভয়াৰণ্যলৈ তেওঁলোকে আহিছে, অৰ্থাৎ যাত্ৰা কৰিছে। আৰু সেই যাত্ৰাৰ দলটোত বিশেষকৈ একেঘৰৰে দুজন ছাত্ৰ, কোন কোন, পল আৰু কোন, পাহি, তেওঁলোক দুইজনে সেই যাত্ৰাত অংশগ্ৰহণ কৰিছে। পল হ'ল নৱম শ্ৰেণীৰ ছাত্ৰ আৰু পাহি হ'ল অষ্টম শ্ৰেণীৰ ছাত্ৰ। এতিয়া যেনেধৰণে তোমালোকক আমি যেতিয়া পিকনিকেই হওক বা অন্য কোনো শিক্ষামূলক ভ্ৰমণেই হওক নিওঁ বা তোমালোক আমাৰ লগত যোৱা, তেতিয়া আমি কি কৰে, তোমালোকক ছাৰ বাইদেউহঁতে এখন লগত কেইটামান বস্তু, প্ৰয়োজনীয় বস্তু লৈ ল'বলৈ কয়, নহয়নে বাৰু? এতিয়া ঠিক তেনেধৰণে সেই পিকনিক পাৰ্টিটোকো, অৰ্থাৎ যাত্ৰাৰ পাৰ্টিত যিখিনি ছাত্ৰ ছাত্ৰী গৈছে সেইখিনিকো বাইদেউ ছাৰহঁতে কিছুমান প্ৰয়োজনীয় সামগ্ৰী বা বস্তু লৈ ল'বলৈ লগত কৈছে। যেনে এখন সৰু বা ডাঙৰ টোকা বহী, কাপোৰৰ আৰামদায়ক জোতা, যিহেতুকে সেইবোৰ ক্ষেত্ৰত যদি আমি কাপোৰৰ জোতা পিন্ধোঁ তেতিয়াহ'লে আমাৰ খোজকঢ়া মেলাত সুচল হয়। তাৰপিছত টুপি, পাতল গামোচা এখন, তাৰপিছত প্ৰাথমিক চিকিৎসাৰ ঔষধ কেইটামান, টৰ্চ লাইট এটা, কপাহী কাপোৰ, কলম ইত্যাদি। এইবিলাক নিবলৈ কি কৰিছে, ছাৰে আৰু বাইদেৱে ছাত্ৰ ছাত্ৰীসকলক লগত ল'বলৈ কৈছে। এতিয়া যি নহওক লাগিলে, তাৰ আগতে আমি এতিয়া পাঠটোলৈ যাওঁ, তেওঁলোকে নিছেনে নাই, পল আৰু পাহিয়েনো কি কৰিছে আৰু লগৰ ল'ৰা ছোৱালীবিলাকে পিছত কি কৰিছেগৈ, তাৰ আগতে আমি এতিয়া কেইটামান জটিল শব্দ চাই লওঁ। কাতি, কাতি মানে কি, এঢলীয়া। এনেই কাতিৰ লগত যদি আমি বিহুটো লগাই দিওঁ তেতিয়াহ'লে আমাৰ কাতি বিহু হৈ যায়। কিন্তু এতিয়া ইয়াত এই কাতিটোৱে কি কৰিছে, এঢলীয়া বা এফালে ওখ এফালে চাপৰ ঠাইৰ কথাহে বুজাইছে। তাৰমানে পাহাৰীয়া ঠাইবিলাক কি হয়, এঢলীয়া, নহয়নে বাৰু? গীতজনী, বহুত মানুহে একেলগে হঁহাৰ শব্দ। যেতিয়া কি হয়, বহুত মানুহ লগ লাগি হাঁহিৰ খলকনি উঠে, তেতিয়া সেই খলকনিটোক গীতজনী যিটো শব্দ হয়, আঁতৰলৈ যিটো শব্দ যায়, গীতজনী বুলি কয়। চন্তৰী, চন্তৰী মানে আমি সকলোৱে জানো প্ৰহৰী, ৰখীয়া। টুলুং ভুতুং, টুলুং ভুতুংটো আমি জানো চাগে প্ৰত্যেকেই, থৰক বৰক কৰা, নাৱে কৰে টুলুং ভুতুং, গঠাই বোলে বাওঁ, গধূলিতে গধূলিতে দবা কোবাওঁ। চাই যাবা টুলুং ভুতুংটো কেলৈ দিছে। দুবাৰু, পানীত বুৰ মৰাত পাকৈত লোক, যি লোকে কি কৰিব পাৰে, পানীত বুৰ মাৰিব পাৰে, সেইসকলক দুবাৰু বুলি কয়। এতিয়া আমি চাওঁচোন, আমি প্ৰত্যেকেই জানো যে কি হৈছে, প্ৰকৃতিয়ে হ'ল আমাৰ জীৱনৰ পাঠশালা, নহয়নে বাৰু? আমি যিকোনো বস্তু ক'ৰ পৰা পাওঁ, প্ৰকৃতিৰ পৰাই পাওঁ, প্ৰকৃতিৰ পৰাই আমি আহৰণ কৰোঁ।
প্ৰকৃতি জগতখন ভালদৰে যদি আমি লক্ষ্য বা নিৰীক্ষণ কৰোঁ তেতিয়াহ'লে আমি আমাৰ জীৱনৰ বাবে প্ৰয়োজনীয় শিক্ষা প্ৰকৃতিৰ পৰাই আমি কি কৰিব পাৰোঁ লাভ কৰিব বা আহৰণ কৰিব পাৰোঁ। ইয়াৰ উপৰিও আমি কি কৰিব পাৰোঁ জ্যেষ্ঠজনৰ শাক বচন শুনি তেওঁলোকৰ পৰামৰ্শ মতে যদি আমি যিকোনো কাৰ্যক্ষেত্ৰত আগবাঢ়ি যাওঁ তেতিয়াহ'লে আমি কেতিয়াও কি নহয় বিপদত নপৰোঁ। নহয়নে বাৰু? তোমালোকে ঘৰত মা দেউতাৰ কথা নিশ্চয় শুনা চাগে, শুনা নাই? শুনা। তেতিয়াহ'লে মা দেউতাৰ কথা বা জ্যেষ্ঠজনৰ কথা ঘৰৰ যেতিয়া প্ৰত্যেকেই শুনিবা তেতিয়াহ'লে তোমালোক কোনোকালে কি নহয় বিপদত নপৰা। ল'ৰাই হওক বা ছোৱালীয়ে হওক প্ৰত্যেকেই নিজৰ কামবোৰ সময়ত কৰি গ'লে এখন ঘৰ তথা এখন সমাজ সুশৃংখলভাৱে আগবাঢ়ি যাব পাৰে। তোমালোকে ঘৰত কাৰোবাৰ যদি ভণ্টি আছে, কাৰোবাৰ যদি ভণ্টি নাই, কামৰ বাগি বুগা ধৰানে? ধৰা চাগে ন? এই ভনীয়ে কৰক। ল'ৰাইতো কথাই নাই আৰু, ল'ৰাই কোনো কাম কৰিবলৈ নিবিচাৰে, ছোৱালীকে চব কি কৰিব বিচাৰে কৰাব বিচাৰে। নহয়নে বাৰু? জোতাযোৰ মোজাযোৰ খুলি দিব ককায়েক ভনীয়েক হ'লে যদি ভনীয়েক থাকে, হয় নহয়? কিন্তু সেইবিলাক আমি কি কৰিব নালাগে, ল'ৰা বা ছোৱালী বুলি আমি কেতিয়াও বাগি বুগাত ধৰিব নালাগে। আমি যিয়ে যি কাম পাৰোঁ সেই কামটো আমি কৰি যোৱাটো বাঞ্ছনীয়। আৰু যদি আমি তেনেমতে সময়ৰ কামবিলাক যদি সময়ত আমি কৰি যাওঁ তেতিয়াহ'লে এখন ঘৰ তথা এখন সমাজ কি হ'ব সুশৃংখলভাৱে আগবাঢ়ি যাব। আমি ক্লাছ 9ত পাইছোঁ সময়ক কিহৰ লগত তুলনা কৰা হৈছে? বুৱতী নদীৰ সোঁতৰ লগত। সময়ক সোঁতৰ লগত, নদীৰ সোঁতৰ লগত। কাৰণ সোঁত মনিব পাৰোঁ জানো? নদীৰ সোঁত সদায় কি হৈছে নিৰৱধি সি বৈয়ে আছে, সি কালৈকো নৰয়। আৰু কি কৰিছে সেই সময়ক আমি কি কৰিব নোৱাৰোঁ ধৰিও ৰাখিব নোৱাৰোঁ। সেইকাৰণে আমি সময়ৰ কাম সময়ত কৰি যাব লাগে। কাৰো বাগি বুগা অৰিয়া অৰি কৰিব নালাগে। যদি আমি সেই অৰিয়া অৰি কৰোঁ তেতিয়াহ'লে আমাৰ ঘৰখন বা আমাৰ সমাজখন আমি কি কৰিব নোৱাৰোঁ সুশৃংখলভাৱে কেতিয়াও আগবঢ়াই নিব নোৱাৰিম। ঠিক আত্মবিশ্বাসী তথা আত্মনিৰ্ভৰশীল হ'বলৈ হ'লে কিতাপৰ শিক্ষাৰ উপৰিও যে ভ্ৰমণৰ প্ৰয়োজনীয়তা আছে এই কথা আমি এতিয়া সুন্দৰকৈ পাম। এই অৰণ্য যাত্ৰা পাঠটো কি হৈছে, আমি অকল যে কিতাপ পঢ়িলেই যিকোনো শিক্ষা লাভ কৰিব পাৰোঁ সেইটো নহয়। এটা কথা ঠিক, ছাত্ৰানাং অধ্যয়নাং তাপ, ছাত্ৰৰ পঢ়াৰ বাহিৰে অন্য কাম একো নাই। তথাপিতো কি লাগিব, কিছুমান বাহিৰা শিক্ষাও আমাক লাগিব। যেনে কি হয়, আমাৰ কথাতে কয় দেখি শিকে, ঠেকি শিকে, লেখি শিকে। নহয়নে বাৰু? এতিয়া ভ্ৰমণৰ জৰিয়তে আমি কি কৰিম, বহু কথাই আমি অভিজ্ঞতাৰ পৰা শিকিম, তাৰমানে দেখিম। লোকে কোৱা কথাবিলাক আমি সিমান গুৰুত্ব নিদিওঁ। গতিকে লেখি শিকে, দেখি শিকে আৰু ঠেকি শিকে। এতিয়া এই ভ্ৰমণ কাহিনীত কি হ'ল, ছাত্ৰ ছাত্ৰী, যিসকল ছাত্ৰ ছাত্ৰী, মই আগতে কৈছিলোঁ 50জনমান ছাত্ৰ ছাত্ৰী গৈছিলে, তেওঁলোকৰ অৱস্থা কি হ'ল, ডাঙৰৰ কথা শুনা আৰু ডাঙৰৰ কথা নুশুনা ফলস্বৰূপে তেওঁলোকৰ কি দশা হৈছিলে সেইখিনি কথা আমি পাম। এতিয়া চোৱা, আমি পিকনিক বুলিলে কি হয়, সাধাৰণতে আমাৰ গাত, মই কৈছোঁৱেই যে আমাৰ তত নাইকিয়া হয়। এতিয়া ঠিক তেনেধৰণে পাহি আৰু কোন পল দুইটাকে যেতিয়া পিকনিক যাবলৈ ওলাইছে তেতিয়া সিহঁতক কি হৈছে, বাইদেৱে সেই যে বস্তুকেইটা পানী বটলৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ কপাহী কাপোৰ, কলম, বহী এইবিলাক ল'বলৈ কৈছিলে। কিন্তু তেওঁলোকক কি দিয়া নাছিলে, মোবাইল আৰু কেমেৰা দিয়া নাছিলে।
মোবাইল আৰু কেমেৰা তেওঁলোকক লগত নিবলৈ দিয়া হোৱা নাছিলে। আৰু তেতিয়া পল আৰু পাহিয়ে দুয়োটাই কি কৰিছিলে, কাজিয়া লাগিছেহি ঘৰত স্কুলৰ পৰা আহি। তাৰমানে পলে কি কৰিছে, পলৰ কথা শুনি পাহিয়ে মাকক এদিন সুধিছিলে। পলে ককায়েকে কৈছে ছোৱালীৰ কাম তইহে কৰিব লাগে। ভনীয়েকে কৈছে নহয়, আজিলৈকে মই এইবোৰ দেখা নাই শুনা নাই। সেইকাৰণে পলৰ কথা শুনি কি কৰিছে, পাহিয়ে ভনীয়েকে মাকক সুধিছে, মা, ল'ৰা আৰু ছোৱালীৰ কামবোৰৰ কোনে পৃথক কৰিলে? মই দেখোন দাদাৰ দৰে পঢ়া শুনা কৰোঁ। দাদাই কিয় নিজৰ পিন্ধা কাপোৰ কানিবোৰ জাপি নথয়, জোতাযোৰ পৰিষ্কাৰ কৰি নাৰাখে, গা ধোৱাৰ পাছত তিতি থকা গামোচাখনো কিয় বিচনাত পেলাই থৈ যায়? দাদাই এই কামবোৰ কিয় তুমি কৰি দিবা বুলি ভাবে বা মই কৰি দিম বুলি ভাবে? ল'ৰাই নিজৰ জোতাযোৰ পৰিষ্কাৰ কৰিব নালাগে বা নিজে খোৱা কাঁহীখন কেতিয়াও ধুব নালাগে বুলি ক'ৰবাত লিখা আছে নেকি মা? তেতিয়া মাকে কি কৈছে চোৱা, হাঁহি মাৰি ক'লে, পাহি সোণজনী, তুমি নিজেই দেখিছা, তোমালোকে যি বয়সত যিবোৰ কাম কৰিব পাৰা সেই কাম বয়স অনুযায়ী কি কৰিছোঁ মই তোমালোকক শিকাই আহিছোঁ। আৰু তোমালোকে পঢ়া শুনা কৰি এসময়ত ভাল চাকৰি বা ব্যৱসায় কৰিবা, উপাৰ্জন কৰিবা, কিন্তু নিজৰ প্ৰয়োজনীয় কামখিনি কৰিব নাজানিলে পৰনিৰ্ভৰশীল হ'বলৈ বাধ্য হ'বা। তেতিয়া কেতিয়াবা কি কৰিব, সময়ো তোমালোকক ঠগিব আৰু মানুহেও ঠগিব। সেইকাৰণে আমি কি কৰিব লাগে, নিজৰ কামখিনি পাৰ্যমানে নিজে কৰি সমাধা কৰিবলৈ যত্ন কৰিব লাগে। তেতিয়া পাহিয়ে ককায়েকৰ পিঠিত ঢকা এটা মাৰি ক'লে, শুনিছা দাদা, মায়ে কি কৈছে, তুমি যে বিপদত পৰিবা এদিন সেয়া খাটাং। তুমি নিজৰ কামবোৰ মায়ে কৰিব বুলি থৈ দিয়া নহয়, মায়ে মৰমতে এতিয়া কৰি দিছে। যেতিয়া বাহিৰত থাকি পঢ়িবা, কাম কৰিবা, তেতিয়া কোনে কৰি দিব? পলো কিন্তু কম নহয়। তেতিয়া সি পাহিৰ চিলুকুচাত টান মাৰি ধৰে নহয়। আৰু তেতিয়া সি কি কৈছে, তেতিয়া নিজে কৰিম নহয়, নহ'লে তোক লৈ আহিম, তই কৰিবি। দুয়োটাই লাগে আৰু তোমালোকে যেনেকৈ ভাইটি বা ভণ্টিৰ সৈতে লাগা, নহয় জানো? ইয়াৰ পাছত আৰম্ভ হয় দুয়োটা ককাই ভাইৰ খেদা খেদি। এটাই যদি পিঠিত ঢকা দিয়ে, আনটোৱে জিভা উলিয়াই চিঞৰে। আৰু মাকে পিছত সিহঁতক কি কৰে, কিবা এটা দি দুয়োটাৰে কাজিয়াখন বন্ধ কৰিহি। যি নহওক, সিহঁতৰ যাবৰ সময় হৈ গৈছে। পাহিৰ ৰাতিটো টোপনিয়েই নাই। তাই নিজৰ বয় বস্তু সামৰি সুতৰি বেগত ভৰাই লৈছে। আৰু কি কৰিছে, পলে তেতিয়ালৈও শুয়ে উঠা নাই। আৰু অতিতকৈ এটা ইণ্টাৰেষ্টিং কথা হ'ল কি, পাহিয়ে গছ খুব ভাল পায়। তাই সেইদিনা ৰাতিটো শুৱাই নাছিলে। কাৰণ কেতিয়া ৰাতিপুৱাই তাই দেখি আছিলে। তাই টোপনি যাবলৈকে ভয় কৰিছিলে, কিজানি সাৰ নাপাম। ঘড়ীটো এলাৰ্ম দি থৈ দিছে। আৰু যিহেতু তাই যদি যাবলৈ নাপায়, তাত থকা তাই প্ৰকৃতিৰ যিবিলাক গছ, সেইবিলাক তাই দেখাৰ পৰা বঞ্চিত হ'ব থাকি গ'লে, হয় নহয়? আৰু পাহিয়ে কি কৰিলে, এতিয়া গছ লতা মনতে তাই সপোন দেখিছে আৰু গছ লতাবিলাক দেখা পাইছে। আৰু গছ লতাবিলাকে কি কৰিছে, যদিও প্ৰত্যেকজোপা গছৰে ৰং কি হৈছে, ভিন্ন, বেলেগ বেলেগ, বা যদিও কি হৈছে, ইজোপা সিজোপাৰ ওচৰা-ওচৰিকৈ আছে, তথাপিতো তাহাঁতি কি কৰিছে, ইমান মিলা প্ৰীতিৰে আছে। আকৌ কি কৰিছে চোৱা, কলগছজোপাৰ কাষতে কি আছে, এজোপা নেমু টেঙা গছ আছে। নেমু টেঙাৰ কাঁইতে কলগছজোপাক কেতিয়াও পিন্ধিবলৈ নাযায়। কি আচৰিত! প্ৰকৃতিৰ এই সুন্দৰ নিয়মবোৰ গছবোৰে মানি চলে। সেইবাবে পাহিয়ে গছ ভাল পায়। এতিয়া পাহিয়ে গছ কি কাৰণে ভাল পায়? কাৰণ যদিও গছবিলাক ভিন্ন পাতৰ বা ভিন্ন আকাৰৰ বা ভিন্ন ৰঙৰ হয়, তথাপিতো ইজোপাই সিজোপাৰ লগত কাজিয়া পেচাল নকৰে। তামোল গছজোপা এতিয়া কিমান হালি যায়, তথাপিতো বেলেগ গছ এজোপাক সি কি নকৰে, অন্যায়
নকৰে। কলগছজোপাৰ দাঁতিতে থকা নেমু টেঙাজোপাৰ কাঁইতে কি নকৰে, কলগছজোপাক বিন্ধিবলৈ নাপায়। সিহঁতৰ এই মিলন, ইমান ধুনীয়াকৈ সিহঁতি মিলা প্ৰীতিৰে গজি থাকে, সৌন্দৰ্য বৰ্ধন কৰি থাকে, আমাকো কি দিয়ে, অক্সিজেন দিয়ে। গতিকে সেইকাৰণে কি হয়, পাহিয়ে গছ বনবিলাক ভাল পায়। আৰু সেইকাৰণে তাই আজি বেছি আনন্দ লাগিছে যে তাই ভালপোৱা আদি সকলো গছেই ক'ত দেখিব, এই যাত্ৰাত অৰ্থাৎ কাজিৰঙা অভয়াৰণ্যত দেখিবলৈ পাব। আৰু শেষত যেতিয়া তেওঁলোক ৰাতিপুৱা যাবলৈ ওলাইছে, তাহাঁতি চাহ জলপান ফূৰ্তিৰে খাই বৈ ওলাইছে, তেতিয়া মাকে আৰু দেউতাকে তাহাঁতক দুয়োটাকে কি কৰিছে, কৈছে, প্ৰথমতে দেউতাকে কৈছে যে শিক্ষকৰ লগ নেৰিবা, যি কথা কয় সেইমতে চলিবা, মই খবৰ লৈ থাকিম। দেউতাকে ক'লে যে তোমালোকে কেতিয়াও কি নকৰিবা, শিক্ষকৰ কথা নুশুনাকৈ নাথাকিবা। সকলো মুহূৰ্ততে, সকলো সময়তে ছাৰ বাইদেউৰ কথা মতেই চলিবা আৰু তেওঁলোকৰ লগ কেতিয়াও নেৰিবা। আৰু মই তোমালোকৰ খবৰ ছাৰ বাইদেউলৈ ফোন কৰি লৈ থাকিম, কাৰণ সিহঁতৰ হাতত ফোন নিবলৈ দিয়া নাই। মাকে ক'লে, কি ক'লে, তোমালোকে পৃথিৱীৰ ভিতৰত যশস্যা থকা এখন অৰণ্যলৈ যাবলৈ ওলাইছা। অৰণ্যৰ পৰা শিকিব লগা বহুত কথা আছে, যিমান পাৰা শিকিবা আৰু নিজৰ লগতে নিজৰ বয় বস্তুবোৰ চম্ভালিবা। এইখিনি কৈ সিহঁত কি হ'ল, ঘৰৰ পৰা বিদায় লৈ মাক দেউতাকক সেৱা কৰি কোনে, পল আৰু পাহিয়ে যাত্ৰা গাড়ীত উঠি আৰম্ভ কৰিলে। আজিলৈ ইমানতে সামৰিছোঁ। ধন্যবাদ।